বহুত দিন হল ঘৰতে শুই আছো আৰু যুদ্ধ কৰিবলৈ কাকো বিচাৰি পোৱা নাই। ডাইনিৰ লগত আৰু যুদ্ধ কৰি ভালে লাগিছিল, কিন্তু ডাইনিক আৰু মাৰি কেনে চন্দ্ৰতে থৈ আহিলো। তাক লৈ আহিলে কিজানি আৰু একশন কৰিব পাৰিলো হয়। প্লিজ মই কেনেও এনেকে বিচনাত শুই থাকিলে দেখোন মানুহে মোক আৰু বুৰ্বক বুলি ভাবিব, দুৰ্বল বুলি ভাবিব। এই ভজনটো ক'ত থাকেনো? এই ভূত চুত ওলাই নেকি, বাঘ চাক ওলাই, এইবিলাক খবৰ দিব লাগে। মই আৰু সিহঁতৰ লগত যুদ্ধ কৰিম। ক্ৰিছ ক'ত আছনো? নিশ্চয় কিজানি ভজনহঁতে মোৰ মনৰ কথাটো শুনা পাইছে আৰু ভজনহঁতে মাতিছেনে মই সপোনতে চাই আছো, বুজি পোৱা নাই দেখোন একো। ক্ৰিছ ক'ত আছা? মাত দিয়া নাই একো। নাই, সপোন নহয় কিজানি, ভজনহঁতে কিজানি সঁচাই আহিলে মোৰ ঘৰত। ভজন ঘৰতে আছো, আহি আছো। ইমান সময় ধৰি মাতি আছিলো, ঘৰৰ ভিতৰত কি কৰি আছিলি নো? নাই ভজন, মই আৰু টোপনিত গৈছিলো, ভাবিলো তহঁতে মোক সপোনতে মাতিছা নেকি, সেইকাৰণে আৰু বাহিৰত ওলোৱা নাই। ভজন চন্দ্ৰপুৰ হোৱাৰ পিছৰ পৰা ঘৰতে শুই আছো, আৰু কিবা কি ভূত চুত বাঘ চাক ওলালে নাই, সিহঁতৰ লগত যুদ্ধ কৰিব লাগে। মই কি বিচাৰে হৈছে নেকি? কৃষ্ণ, এইবাৰ আৰু ভূত চুত ওলোৱা নাই, এইবাৰ এটা ব্লেক বস্তু ওলাইছে। কৃষ্ণ, আমাৰ লগত আৰু টক্কৰ দিবলৈ এই ধানেছে ৰবট বনাই আনিছে। গাঁৱলে ৰবট লৈ আহিছে। হয় নেকি? ৰবট বনাই আনিছে তো কি হৈছে? ৰবটে আৰু কি কৰিব পাৰিবনো? কৃষ্ণ, তই বুজি পোৱা নাই, ৰবটে সকলো কিছু কৰিব পাৰে। ৰবটে একশন কৰিব পাৰে, উৰিব পাৰে, যিকোনো বস্তু কৰিব পাৰে। তাই চিট্টি ৰবট বনাইছে। চিট্টি ধানেছে আমাৰ লগত টক্কৰ দি কেনে আমাৰ ওপৰত উঠিব বিচাৰিছে। হয় নেকি ভজন? মই আৰু সেইটো অপেক্ষাতে আছো। মই ক্ৰিছ এনেই হোৱা নাই, বুজি পাইছা? মই এনেই আৰু বহুত দিন শুই আছিলো ঘৰত। মোৰ খং উঠি আছে, একো কৰিব পৰা নাই, একশন কৰিব পৰা নাই। চাম নহয় ৰবটটো কি কৰিব পাৰে। আমি আৰু এনেই ঘূৰিব যাম ৰবটটোৰ ওচৰলে, বুজি পাইছা? ৰবটটোক আৰু ট্ৰেইনিং দি আছে, ধানেছে ট্ৰেইনিং দি আছে আমাৰ লগত যুদ্ধ কৰিবলৈ। ধানেছে যিমানে ট্ৰেইনিং দিয়ক কাম নহয়। কিয়নো আমাৰ লগত আৰু ক্ৰিছ আছে নহয়। আপুনি ঠিকে কৈছে, মই থাকোঁতে আৰু ইমান কিয় চিন্তা কৰিব লাগে ন? ঠিক আছে ক্ৰিছ, তেতিয়াহ'লে বলা যাওঁ, গৈ কিনে ৰবটটোৰ ওচৰৰ পৰা অলপ ঘূৰি আহোগে। এইবাৰ চাম নহয় ভজনহঁতে চন্দ্ৰৰ পৰা অনা সোণহীৰাবোৰ ক'ত লুকাই ৰাখে। ৰবটৰ জৰিয়তে মই উলিয়াই আনিম তাৰে পৰা। পাব্লিকৰ ওচৰত ৰবটটোৰ আচৰণ ভাল দেখুৱাব লাগিব, তেন্তে ক'ব মই ভালেই শিকাই দিছো। আৰু এইবিলাক মোৰ কাম চলাই যাম ডকাইতি। চিটি বাহিৰলৈ ওলাই আহ, ট্ৰেইনিং কৰিব লাগিব, ট্ৰেইনিঙৰ সময় হৈ গ'ল। চিটিক ভালকে ট্ৰেইনিং দিব লাগিব, যাতে তেওঁলোকক কোনেও নোৱাৰে। প্ৰথমতে তোমাৰ নাম সুধিম, তাৰপিছত তোমাৰ একশন ট্ৰেইনিং আৰম্ভ হ'ব। এতিয়া একশন আৰম্ভ। মই যেনেকে একশন কৰিম তুমি তেনেকে কৰিবা, বুজি পাইছা? হাতটো এনে কৰা আৰু ভৰিটো মেলি দিয়া। তাৰপিছত এনেকে ভৰিটো ওপৰ ফালে উঠুৱাই জাম কৰা ওপৰ ফালে। চিটি তোক সেইকাৰণে বনোৱা হৈছে, তই ৰবট আৰু মই মানুহ। তোক ৰবট বনাইছো সেইকাৰণে এনেকে একশন কৰিবৰ কাৰণে মোতকৈ ওপৰত উঠিব লাগিব। বাগান মোক কিয় এনেকে একশন দেখুওৱা, আৰু ঠাই নোপোৱা নেকি তই? নকবি আৰু তোহাৰ পিছফালে চা, ৰবট এটা বনাইছিলো, কিন্তু ৰবটটোৱে আমাকে আৰু মাৰি থাকে এনেকে। ৰবটটো কন্ট্ৰল কৰিব পৰা নাই আৰু তাৰে ওপৰত আটক কৰি দিছে। বুজি পাইছো। এইটো হয় কিজানি সেই ৰবটটো, চিট্টি ৰবট। ভালকে চাই ল, এইটো ৰবটে, এইটো চিট্টি ৰবট। ভালকে চাই ল, ইয়াৰ লগত যুদ্ধ কৰিব লাগিব নহয়। ধানেশ দা, আমি আহিছিলো আপোনাৰ ৰবটটো চাবলে, কিন্তু আহি যি দেখিলো ৰবটে দেখোন আপোনাক এটাক কৰি দিছে। নকবিচোন আৰু ভালে, এই ৰবটটো ট্ৰেইনিং দিব লাগিব ভালকে, সেনেতে আৰু উলট পালট কাম কৰি থাকে। ধানেশ দা, এই ৰবটটো কথা পাতিব পাৰে নেকি? অলপ কথা পাতিলে শুনিব পাৰিলো হয় আমি। কথা পাতি ল। এই ৰবটটোৱে তহঁতক মাৰি কিনে সোণহীৰা কেইটা লুটি ল'ম। ভজন নিশ্চয় পাৰিবি, নিশ্চয় কথা শুনিব পাৰিবি। তোমাৰ পৰিচয়টো দিয়া, নতুন মানুহ আহিছে। বহুত ভাল একশন দেখুৱাইছা তুমি। ঠিক আছে ধানেশ, আমি একশনটো চালো, কথা বতৰাটো শুনিলো, এতিয়া যাওঁ আমি, পিছত লগ কৰিম। ঠিক আছে যোৱা ভজন। ভজন যোৱা, এই ৰবটৰে তহঁতৰ সোণহীৰাবোৰ লুটি ল'ম।